আছে তাতনো কি কথা লিখা আছে আমি তাত কি কৰিব লাগিব এইবিলাক কথা আলোচনা কৰিবলৈ আমি সুকীয়া মঞ্চত সুকীয়াকৈ আলোচনা কৰিম কিন্তু আজি যিখন আন্দোলনৰ কাৰ্যসূচী লোৱা হৈছে এই আন্দোলনৰ ক্ষেত্ৰত আমি অনলি কাৰ্বি আংলঙৰ ডিমা হাছাওৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলক সাংবিধানিক সংশোধন কৰি অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰাটো আমাৰ একমাত্ৰ দাবী আৰু সেই একমাত্ৰ দাবী পূৰণ কৰাৰ কাৰণে আজি যি সংগ্ৰাম কৰিছোঁ মই ভাবোঁ ভৱিষ্যতে ইয়াত আৰু কমকৈ আন্দোলন কৰিম চৰকাৰৰ ওচৰত অন্যান্য দাবীবিলাক অন্য ধৰণে কৰি থাকিব কিন্তু চিভিল ট্ৰাইব হিচাপে স্বীকৃতি পোৱাৰ কাৰণে যিটো আন্দোলন আমি কৰি আছোঁ এই আন্দোলনটো চলাই যাব লাগিলে আমি একেলগে 10টা পইণ্ট যদি লওঁ বসবাস কৰা কাৰ্বিসকলৰ জাতীয় সংগঠন আমি একগোট হয় আজি এই সচলৰ ধৰ্ণাস্থলীত আমি ধৰ্ণাৰ অৱতীৰ্ণ হ'ব লগা হৈছে আপোনালোকে সকলোৱে জানে যে অসমত বসবাস কৰা কাৰ্বিসকল জনজাতি নহয় অনুসূচিত জনজাতি নহয় অনুসূচিতভাৱে আমাৰ এতিয়া তাৰমানে আমাৰ সমস্যা আৰু এই অনুসূচিত কাৰণে আজি কোনো আমাৰ ৰাজনৈতিক যিটো সাংবিধানিক সুবিধা পাব লাগিছিলে সেই সুবিধাৰ পৰা আমি বঞ্চিত হৈ আছোঁ আৰু বিভিন্ন ক্ষেত্ৰত আমি আমাৰ এই যেনে ধৰক ভূমি অধিকাৰ বা অন্যান্য আমাৰ ৰাজনৈতিক যিবিলাক অধিকাৰ আছে সেইবিলাক আমি সম্পূৰ্ণ হৈ আছে গতিকে অনুসূচীকৰণ আমাৰ খুবেই প্ৰয়োজন আৰু এইটো আজি চৰকাৰে প্ৰায় 1951 চনৰ পিছৰ পৰা আমি ভৈয়ামত বসবাস কৰা কাৰ্বিসকলৰ আমাৰ এই যিটো সাংবিধানিক অধিকাৰ থাকিব লাগিছিলে সেই অধিকাৰখিনি আমি আজিৰ তাৰিখলৈ পোৱা নাই 1982ত মানে আমাৰ ৰাইজৰ আন্দোলনৰ ফলত এখন চাৰ্টিফিকেট এখন আমাক দিয়া হৈছে এখন চাৰ্টিফিকেট আমি আজি আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰিব পৰা অৱস্থা এটা হৈছে য'ত মানে অসমৰ শিক্ষা এমপ্লয়মেণ্ট আৰু আৰ্থিক অৰ্থনৈতিক আমাৰ মানে সুবিধা কিছুমান আমাক অসমৰ ভিতৰত আমাক দিয়া হৈছে যাৰ দ্বাৰা হয়তো আমাৰ ল'ৰা ছোৱালী হয়তো ডক্টৰ ইঞ্জিনিয়াৰ বা তেনেকুৱা মানে পাইছে কিন্তু সেইটো আমাৰ যথেষ্ট কাৰণ কেইজনমান ডক্টৰ বা কেইজনমান ইঞ্জিনিয়াৰ ওলালে বা কেইটামান মানে চাকৰিৰ নিয়োগ হ'লে এটা জাতি কেতিয়াও উৎখাত হ'ব নোৱাৰে কাৰণ জাতি এটাই তেওঁৰ ৰাজনৈতিক অধিকাৰটো গতিকে সেইটো যেতিয়ালৈকে আমি এচিভ কৰিব পাৰোঁ তেতিয়ালৈকে আমি কাৰ্বি জাতিটোক আমি পূৰ্ণাংগ আমি মানে জাতি হিচাপে আমি মানে নিজকে আমি স্বীকৃতি দিব গতিকে সেইকাৰণে আমি এই যে আমাৰ যিটো অনুসূচিতকৰণ এই অনুসূচিত দাবী আমাৰ অব্যাহত থাকিব আৰু চৰকাৰৰ ওচৰত এইটো আজিৰ আমি আন্দোলনৰ কাৰ্যসূচী আমাৰ ল'ব লগা হৈছে কিন্তু চৰকাৰে এতিয়াও মন কাণ কৰা নাই আৰু চৰকাৰে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হয় আমাক কেনেকৈ অনুসূচিত জনজাতি মানে কৰণৰ পৰা মানে বাহিৰত ৰাখিব পাৰে তাৰে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে গতিকে আমি চৰকাৰক ধিক্কাৰ দিওঁ আৰু আমি মানে দাবী কৰোঁ যে আমাক অনুসূচিত জনজাতিৰ মৰ্যাদা আমাক বৰ্তমান আৰু আমাৰ মূল দাবী